আজি আকৌ এপাহ নাফু এয়া ঘৰত খাবলৈ যিহেতু ঘৰত খাবলৈকে কৈছোঁ নে ঘৰত খাবলৈ ধুনীয়া ধুনীয়াকৈ এপাহ এপাহ ওলাই আছে এইটো ধুনীয়াকৈ দেখিছেনে তাৰপিছতে এয়া ওলাই আছে ঘৰত খাবলৈ এপাহ এপাহ পোহৰলৈ আনি আকৌ দেখুৱাই দিছোঁ এইপাহ দেখিছেনে এপাহ ঘৰত খাবলৈ ধুনীয়াকৈ হৈ আছে আৰু দেই মানে এপাহ এপাহকৈ আজি ৰাতি দুপাহ ন 4 নম্বৰ পাহ খাম আগত দুপাহ খালোঁ সৰু সৰু এপাহ ডাঙৰ খালোঁ এপাহ সৰু দুপাহ সৰু সৰু আৰু এপাহ এটি 4 পাহ এপাহ ডাঙৰ এতিয়া জুখি যাম কাটাখনাত যিহেতু বালি লাগি আছে ইয়াৰ ওপৰতে থৈ ল'ম 400 গ্ৰাম